তো নমস্কাৰ আপোনালোকে চাই আছে সপোন আছামিজ ইউটিউব চেনেল আপোনালোকে চাই আছে আবেলি ৰদালি যিখন ধাৰাবাহিক সেইখনত একদম সাংঘাতিক এটা ব্যতিক্ৰমী ৰূপত বদমাছি কেৰেক্টাৰ এটা কৰি আছে মায়াই একদম বদমাছি মানে একদম বদমাছি কুকেট ৰোল তাৰমানে কি বুলি ক'ম আৰু তেওঁৰ সৈতে আজি মই উপস্থিত আছোঁ গতিকে আপুনি ইমান বদমাছি এটা কেৰেক্টাৰ কৰিছে আপুনি ভাল ৰোল ল'ব পাৰিলে হয় আপুনি কিয় ইমান এটা বদমাছি কেৰেক্টাৰ কৰিলে মাহিমাকৰ ৰোল এটা কিয় ল'লে আপুনি তুমি তেনেকৈ কিয় কৈছা আকৌ মই বদমাছি কৰোঁ বা মই পজিটিভ কেৰেক্টাৰ কৰোঁ সেইটো মোৰ কথা বা মোক ডিৰেক্টৰে যিটো দিব মই সেইটোৱে কৰিম তুমি এনেকৈ শ্বুটিং পেজত আহি কথা ক'ব নোৱাৰাতো নহয় নহয় আপুনি এতিয়া চাওক আপুনি কেৰেক্টাৰটো লৈছে ভাল এটা কেৰেক্টাৰ লওক আপুনি ইমান নিগেটিভ কেৰেক্টাৰ এটা লৈছে আপুনি ভালো তুমি তেনেকৈ কিয় ক'বা তুমি তোমাৰ যিটো কাম তুমি সেইটো কৰা তুমি আহিছা ইণ্টাৰভিউ লৈছা সেইটো কৰা না নহয় নহয় আপুনি চাওক ভাল ল'লে আপোনাক দৰ্শকেও বহুত ভাল পাব দিয়কচোন ন ইমান এটা বেয়া কেৰেক্টাৰ এটা লৈছে আপুনি মাহিমাকৰ কেৰেক্টাৰ লৈছে বেয়া কেৰেক্টাৰ বুলি তুমি কিয় ক'বা আকৌ মাহিমাক কি বেয়া নেকি নহয় মাহিমাক ভাল তাৰমানে কি চাওক আপুনি যিটো কেৰেক্টাৰ কৰিছে সেইটো কেৰেক্টাৰত তাৰমানে আপোনাৰ যিখিনি মানুহ চাই আছে সেই নহয় সেইটো এনেকুৱা নহয় নহয় তুমি আহিবই নে তুমি মোক অন্ততঃ কণ্টেক্ট কৰি আহিব লাগে ন বা তুমি মই কি ৰোল লৈছোঁ সেইটো জানি পেলাই আহা তুমি এনেকৈ ঘপককৈ আহি পেলাই তুমি যে কৈ দিবা বোলে আপুনি কিয় নিগেটিভ ৰোল কৈছে এইটোতো কথা নহয় ন নহয় আপুনি বেয়া নাপাব চাওকচোন মই কি কৈছোঁ আপোনাক কিয় বেয়া নাপাম আকৌ বেয়া নোপোৱা কথা মোক ডিৰেক্টৰে যিটো ৰোল দিব মই সেইটোৱে কৰিম ন নহয় চাওক আপুনি ভাল এটা কেৰেক্টাৰ আপুনি ল'ব পাৰিলে হয় কিয়নো ভাল বহুতকেইটা কেৰেক্টাৰ হয়তো আছে মই এইটো কেৰেক্টাৰৰ কাৰণে মোক তেওঁ কেতিয়া ভাবিছে মই পাৰিম মই নিগেটিভ কৰিব পাৰিম বুলি ভাবিছে মোৰ ফেচ কাটিঙৰ লগত যায় চাগে হ'লেও আপুনি ইমান বেয়া ৰোল তুমি তেনেকৈ কৰিবলৈ কোন আকৌ আপুনি ইমান বেয়া এটা কেৰেক্টাৰ কিয় কৰিব লাগে কওকচোন ভালোতো কেৰেক্টাৰ ৰোল আছে সেইটো তেনেকুৱা নহয় নহয় ভাল নহয় তোমাক মই ভাল লগা নাই দেই এনেকৈ কৰা আপোনাৰ মই চাই আছোঁ আপোনাৰ সকলোৱে চাই আপোনাৰ ধাৰাবাহিক আবেলি যদি চাই আছে কিন্তু আপুনি এটা এনেকুৱা এটা সাংঘাতিক কেৰেক্টাৰ এটা কৰিছে যিটো কেৰেক্টাৰ আপুনি একদম বদমাছি কেৰেক্টাৰ আৰু তাৰপৰা কি হ'ল বদমাছি কেৰেক্টাৰ এইটোতো ষ্টৰিয়ে হয় ন তুমি চাবা ইমানকৈ তুমি কিয় সোমাব লাগেনো ষ্টৰিটোত তেতিয়াহ'লে তুমি যদি মোক বেয়াই পাইছা নহয় চাওক মই সেইকাৰণে আহিছোঁ কিয় আহিছোঁ কাৰণ আপুনি এটা এনেকুৱা তাৰমানে আপোনাক সেনেকুৱা যে নালাগে কিন্তু আপুনি এনেকুৱা এটা বদমাছি কেৰেক্টাৰ কৰিছে যিটো তাৰমানে মই বদমাছি কৰোঁ ভাল কৰোঁ সেইটো মোৰ কথা তুমি তাত ক'বলৈ কোনো দৰকাৰ নাই নহয় তো বহুকেইটা কেৰেক্টাৰ আছে চাওক ৰাগদা এনেকুৱা এটা কেৰেক্টাৰ কৰিছে বা স্নিগ্ধাবা এনেকুৱা এটা অভিনয় কৰিছে কেৰেক্টাৰ কৰি আছে ভাল এটা এক্টিং কৰিছে গতিকে আপুনি এনেকুৱা এটা কেৰেক্টাৰ কৰিছে গতিকে ভাল লগা নাই মানে কি অডিয়েঞ্চে ভাল পোৱা নাই চাগে সেইটো মই যি কৰোঁ ভাল কৰোঁ বেয়া কৰোঁ সেইটো মোৰ কথা তুমি এনেকৈ ঘপককৈ আহিছা মোক ফোনো কৰা নাই বা মোক তুমি জনোৱাও নাই যে তুমি মোৰ ইণ্টাৰভিউ ল'ব আহিছা বুলি এনেকৈ পটককৈ ইণ্টাৰভিউটো লৈছা লৈ পেলাই এনেকৈ অপমান কৰিব নোৱাৰাতো মানুহৰ আগত বুজিছা নাই নহয় নহয় মই আপোনাক চাওক ফোন মানে কৰিছিলোঁ যোৱাকালি কিন্তু ফোন কৰিলে আপুনি ফোনটো ধৰে নাই আপুনি ইমান ব্যস্ত আছে ফোনটো আপুনি ৰিচিভ কৰিবলৈ সময় পোৱা নাই হ'লেও তুমি মোক এবাৰ কণ্টেক্ট কৰিব লাগে মেছেজ এটাতো দিব পাৰা এইবিলাক মই নোৱাৰিম দেই এনেকৈ ইণ্টাৰভিউ দিবলৈ তুমি বেয়া নাপাবা বাইদেউ শুনকচোন শুনকচোন বেয়া পাই গ'ল দেখিছেনে বাৰু শুনক প্লিজ শুনক প্লিজ আহক প্লিজ বহকচোন অঁ কোৱা কি সুধিব লগা আছে কোৱা তাৰপিছতে মই যাওঁ মানে আমাৰ লাঞ্চ টাইম হৈ আছে ন তো বেয়া নাপাব আপোনালোকে এইটো এটা আমাৰ এনেই প্ৰেংহে আছিলে গতিকে একদম ভুল নুবুজিব গতিকে তাৰমানে একদম কেৰেক্টাৰটো একদম মাহিমাকৰ কেৰেক্টাৰ এটা কৰি আছে গতিকে আমি বা কেৰেক্টাৰৰ পৰাই ওলাই আহিছে এতিয়াই শ্বুট চলি আছিলে গতিকে একদম ভুল নুবুজিব আপুনি কি ক'ব মই মানে আচলতে কেৰেক্টাৰতে সোমাই আছিলোঁ বুলিয়ে ক'ব লাগিব বেচেৰাটোক গালিও পাৰিলোঁ পিছতহে গম পাইছোঁ মানে এওঁ বোলে নহয় সঁচাকৈ ইণ্টাৰভিউৱে ল'ব লাগিছে তো আপোনালোকে ইণ্টাৰভিউটো চাই থাকিব কেনে হয় কমেণ্ট কৰি জনাব গতিকে এইটো এটা প্ৰেং আছিল আকৌ ভুল নুবুজিব আপুনি কি কৈ দিয়ক আৰু দৰ্শকে ভুল বুজিব নাই মানে আপোনালোকে ভুল নুবুজিব এইটো আমাৰ আচলতে মই কেৰেক্টাৰত সোমাই থকাৰ কাৰণেই চাগে মায়া ৰোলটোতেই আহি গ'লোঁ কিন্তু পিছত যেতিয়া গম পালোঁ যে নাই এওঁ মানে ইণ্টাৰভিউ লৈছে আকৌ আমি নৰ্মেল হ'লোঁ তো বেয়া নাপাব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব অকণো ইণ্টাৰভিউটো আপোনালোকৰ ওচৰত আগবঢ়াই আছোঁ আপোনালোকে চাই আছে সপোন আছামিজ ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আজি মোৰ সৈতে উপস্থিত আছে আপোনালোকে চিনি পাইছে জোনাক চেনেলত সম্প্ৰচাৰিত হৈ থকা এখন মেগা ধাৰাবাহিক আবেলি ৰদালিৰ এক ব্যতিক্ৰমী ৰূপত আপোনালোকে দেখা পাই আছে মায়া গতিকে আজি মই মায়াবাৰ সৈতে গতিকে সম্পূৰ্ণ ধাৰাবাহিকখনৰ লগতে আৰু মায়াবাৰ অভিনয় জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ কিছু নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আমিও জানিম গতিকে আহক আমি পোনে মায়াবাৰ ওচৰলৈ যাওঁ গতিকে আপোনাৰ মায়া মানে আপোনাৰ ধাৰাবাহিকখন আপোনাৰ বৰ্তমান মায়া বুলি সকলোৱে চিনি পায় প্ৰথমতে কওঁ মানে মোৰ নাম মায়া নহয় গতিকে আচলতে মায়াৰ আঁৰত যে আৰু এজন আছে সেইটো আপোনালোকক কৈ দিব গতিকে আহক আমি তেওঁৰ পৰা জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী নিবেদিতা মহন্ত
মই বশিষ্ঠ চাৰিআলিত থাকোঁ আৰু মই সৰুৰে পৰাই এক্টিং লাইনৰ লগত জড়িত বাকী আৰু কি তো আপোনাৰ এতিয়া বৰ্তমান খবৰ কেনেকুৱা খবৰ ভাল চলি আছোঁ এই ক'ভিডৰ মানে মাজতে হয় বা আপুনি অভিনয় যিটো ৰাস্তা এই ৰাস্তাটোত আপুনি কেনেকৈ সোমাই পৰিল আহিল আচলতে অভিনয়ৰ প্ৰতি মোৰ সৰুৰে পৰাই ৰাপ আছিলে কিন্তু ধৰা আমাৰ ছোৱালী মানুহৰ কিছুমান হেৰি আছে ন মই বিয়া হ'ব লগা হ'ল সৰুতে তাৰপিছতে নিজৰ সংসাৰৰ লগত ইমানকৈ ব্যস্ত হৈ পৰিলোঁ যে নিজৰ অভিনয়ৰ যিটো মানে মোৰ প্ৰতিভা সেইখিনি মই ঢাকি নিজৰ সংসাৰত থাকিলোঁ তাৰপিছত যেতিয়া মোৰ ল'ৰা ডাঙৰ হ'ল তেতিয়া মই ঘৰৰ পৰা লাহে লাহে ওলালোঁ আৰু প্ৰথমে মই এখন জগতত এতিয়া ভৰি দিছিলোঁ ভাওনাৰ যোগেদি মহিলা ভাওনাৰ যোগেদি তেনেকৈ মই লাহে লাহে মানে জড়িত হৈ পৰিলোঁ এখন জগতৰ লগত ভাওনা কৰাৰ পিছত মোৰ বেহৰবাৰীত কৰিছিলোঁ বেহৰবাৰী আউটপোষ্টত কৰিছিলোঁ মই তাৰপিছত এনেকৈ লাহে লাহে সৰু সুৰা মানে অভিনয় কৰি কৰি আজি এইখন মোৰ প্ৰথম মেগা চিৰিয়েল আবেলি ৰ'দালিখন মানে সম্পূৰ্ণ এটা নিগেটিভ কেৰেক্টাৰ সকলো দৰ্শকে চাই আছে নাজানো মই কিমান দূৰ সফল হৈছোঁ কিন্তু মই মোৰ ফালৰ পৰা মানে যিহেতু মানে মোৰ যিটো বাস্তৱ জীৱন সেইটোৰ লগত মোৰ কেৰেক্টাৰটো নিমিলে কিন্তু হ'লেও মই চেষ্টা কৰিছোঁ তো আগতে আপুনি নিগেটিভ কেৰেক্টাৰ কৰা নাছিলে এতিয়া ফাৰ্ষ্ট আপুনি নিগেটিভ কেৰেক্টাৰ এটা আপোনাক দি দিছে প্ৰডিউচাৰে ডাইৰেক্টৰে দি দিছে আপোনাৰ সেইটোৰ পৰা আপোনাৰ কেনেকুৱা অভিজ্ঞতা আপোনাৰ কেনেকুৱা লাগিছে নহয় একচুৱেলি মই নিগেটিভ কেৰেক্টাৰ কৰি ভাল পাওঁ হয় মানে মই বেছি নাজানো কয় আৰু চবেই যে মোৰ যিটো মুখৰ হেৰি সেইটো বোলে নিগেটিভ কেৰেক্টাৰত যায় বুলি কয় আৰু মই খুব ভাল পাওঁ নিগেটিভ কেৰেক্টাৰ কৰি পজিটিভটো কৰি মই একচুৱেলি সকলোৱে অভিনেতা বা অভিনেত্ৰী বুলি ক'লে একচুৱেলি সকলোৱে মানে চৰিত্ৰ কৰিব পাৰিব লাগে হয়নে সেই হিচাপে মই নিগেটিভটো কৰি ভাল পাওঁ কিন্তু এইটো নহয় যে মই পজিটিভ ৰোল নকৰোঁ মই পজিটিভো কৰিব পাৰোঁ অভিনয় হ'লে তাৰমানে মানুহক হহুৱাব লাগিব সময়ে সময়ে কন্দুৱাব পাৰিব লাগিব সেইটোৱে তো আপুনি এতিয়া বৰ্তমান আবেলি ৰ'দালি ধাৰাবাহিকখনৰ লগত ওতপ্ৰোতভাৱে সম্পৰ্ক হৈ আছে ইয়াৰ আগত আপুনি প্ৰথম কেমেৰাৰ সন্মুখত কোনখন ধাৰাবাহিকত কাম কৰিছিলে ফাৰ্ষ্ট আপুনি কেমেৰাৰ সন্মুখত ফাৰ্ষ্ট আহিছিলোঁ তোমাৰ অমানিশা বুলি জোনাকত হৈছিলে এখন তাতে মই এটা সৰু কেৰেক্টাৰ কৰিছিলোঁ নাৰ্ছৰ আছিলে সেইটো নাৰ্ছ হৈছিলোঁ মই এগৰাকী তাৰপিছত মই বেহৰবাৰী এনেকৈ বিভিন্ন নেদেখা ফাগুন সৰু সৰু বহুত চৰিত্ৰ মই কৰিছোঁ কিন্তু এইখনেই মই এটা দীঘলীয়া চৰিত্ৰ তাৰ কাৰণে মই আমাৰ ডিৰেক্টৰ ছাৰক ধন্যবাদ জনাইছোঁ অমৰ দাক যিহেতু মোক মানে এনেকুৱা এটা চৰিত্ৰৰ কাৰণে তেখেতে মানে বাচিলে যে মই পাৰিম বুলি তেখেতে ভাবিলে সেইটো কাৰণে মই তেখেতক ধন্যবাদ জনালোঁ বা আপোনাৰ আনুষ্ঠানিক শিক্ষা আপুনি কেতিয়া লৈছিলে আৰু আপোনাৰ কেতিয়া সমাপ্ত হৈছিলে আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ গ'লে মোক মানে মোৰ মা দেউতাই যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ধৰা দিছিলোঁ তাৰপিছতেই মোক বিয়া দিছিলে সেইকাৰণে মোৰ শিক্ষা তেতিয়া সেইখিনিতে মই ৰখাব লগা হৈছিলে কিন্তু যেতিয়া মোৰ ল'ৰা অলপ ডাঙৰ হ'ল তেতিয়া মই মোৰ মানে শিক্ষাখিনি সম্পূৰ্ণ কৰিলোঁ তাৰপিছত মই এখন মানে সৰুৰে পৰা ধৰা শিক্ষয়িত্ৰী হোৱাৰো এটা মন আছিলে দেই যেতিয়া মই অভিনয় কৰিবলৈ সুযোগ পোৱা নাছিলোঁ তেতিয়া মই এখন স্কুল মানে নিজাববীয়াকৈ এখন সৰু ল'ৰা ছোৱালী স্কুল খুলিছিলোঁ আৰু এই বছৰৰ পৰা সেই ক'ভিডৰ কাৰণে সকলোৱে জানে যিহেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে স্কুলসমূহ এতিয়া বন্ধ সেইকাৰণে মই সেই স্কুলখন উঠাই দিব লগা হ'ল আৰু এতিয়া মই সম্পূৰ্ণভাৱে অভিনয়ৰ লগত জড়িত হৈ পৰিছোঁ তো আপুনি প্ৰথম যেতিয়া আপুনি অভিনয় নামিছিলে বা অভিনয় জগতখনত আহিছিলে তেতিয়া আপোনাৰ প্ৰেৰণা বা আপোনাৰ উৎসাহ কেনেকুৱা আছিলে আপোনাৰ প্ৰেৰণা কোন আছিলে কাক ক'ব আপুনি প্ৰেৰণা বুলি ক'বলৈ অভিনয় জগতত আহোঁতে মোৰ প্ৰথম মানে প্ৰেৰণা দিছিলে মোৰ মায়ে মোৰ মাও যিহেতু এইটো লাইনৰ লগতে জড়িত মানে কি হয় মাহঁতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত মায়ে বৰগীত গায় বা এনেকুৱা সৰুৰে পৰাই আমাক উৎসাহ দিছিলে তাৰমানে এইটো নাই যে বোলে ছোৱালী মানুহ তই এইপিনে নাযাবি এইটো নকৰিবি এনেকুৱা নাছিলে জড়িত তাৰপিছত বিয়াৰ পিছত মোৰ স্বামী হাজবেণ্ডেও মানে সম্পূৰ্ণ ছাপোৰ্ট কেতিয়াও নকয় যে তুমি ৰাতি হ'লেও কেতিয়াও একো নকয় মানে তেওঁ সম্পূৰ্ণ মোক ছাপোৰ্ট দিছে আৰু এতিয়ালৈকে এতিয়াতো আপুনি আবেলি ৰ'দালি ধাৰাবাহিকখনত এটা নিগেটিভ কেৰেক্টাৰ এটা কৰি আছে এতিয়া আপোনাৰ সম্পূৰ্ণ তাৰমানে ৰাগদা আছে স্নিগ্ধাবা আছে বা সম্পূৰ্ণ কলা কৌশলত আপোনাৰ কাম কৰি আপোনাৰ কেনেকুৱা লাগিছে বহুত কথা শিকিব পাৰিছোঁ মানে মইতো নতুনকৈ আহিছোঁ এখন জগতলৈ আৰু তেখেতসকল বহুত গীগিদা আছে ৰাগ আছে স্নিগ্ধা আছে
ৰমেন দা আছে গতিকে মই তেখেতসকলৰ পৰা বহুত শিকিব পাৰিছোঁ হয়তো মোৰ অলপমান তেখেতসকলৰ প্ৰথম কৰোঁতে মানে ভয় লাগিছিলে যে মই পাৰিম নে নাই মানে প্ৰথম কিন্তু লাহে লাহে ইমান ধুনীয়াকৈ মানে তেওঁলোকে লৈ গৈছে মোক আগুৱাই সঁচাকৈ ভাল লাগিছে টিমটো একদম গ্ৰেট টিম মানে এইটো এটা তো নিবেদিতা বা তো এতিয়া বৰ্তমান যিখন জনক চেনেলত সকলোৰে মৰমৰ এখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছে আবেলি ৰ'দালি গতিকে একদম গ্ৰাম্য জীৱনক লৈ পেলাই সংগঠিত কৰি কিনে ধাৰাবাহিকখন বৰ্তমান সম্প্ৰচাৰ হৈ আছে তাত আপুনি মাহিমাকৰ এটা কেৰেক্টাৰ কৰিছে গতিকে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি কি ক'ব কৰি আপোনাৰ কেনেকুৱা লাগিছে চোৱা মাহিমাক বুলি ক'লেতো জানাই চাগে কেনেকুৱা হয় একদম হিংসুক প্ৰকৃতিৰ হয় ন তেনেকুৱাই তাৰমানে মই সম্পূৰ্ণ হিংসুক আৰু মই মোৰ মানে কি ৰাগ আৰু স্নিগ্ধাক মই টোটেলি দেখিব নোৱাৰোঁ আৰু মানে অত্যাচাৰ মেইনলি মোৰ মানে চকু আছে যে সিহঁতক কিজানি দেউতাকে প্ৰপাৰ্টিটো দি দিয়ে গতিকে প্ৰপাৰ্টি মই মোৰ ল'ৰা ছোৱালীক দিব লাগিব কেনেবাকৈ যদি দেউতাকে প্ৰপাৰ্টি ডাঙৰ ল'ৰাক দি দিয়ে বোৱাৰীক দি দিয়ে এইটো বহুত ডাঙৰ কথা মোৰ এনেই যাব তাৰমানে গম পাইছানে গোটেই তো আবেলি ৰ'দালি নিয়মীয়াকৈ আপোনালোকে চাই থাকক প্ৰপাৰ্টি কোনে পায় আপোনালোকে শেষত গম পাব নিশ্চয় গতিকে নিয়মীয়াকৈ চাই থাকক আবেলি ৰ'দালি ধাৰাবাহিকখন একদম সহজ সৰল তাৰমানে গ্ৰাম্য জীৱনক লৈ এজন বিশেষভাৱে সক্ষম এজন ল'ৰাক কাহিনীটো আগলৈ চাই থাকিলে গম পাব কি হয়গে কেনেকুৱা ধৰণৰ ৰূপ লয়গে হয়তো সক্ষম মাহিমাকো খেদা খাব পাৰে হয়তো নাজানো আৰু কি হয় কি আগলৈ হয় চাই থাকিব আপোনালোকে নিয়মীয়াকৈ আবেলি ৰ'দালি ধাৰাবাহিকখন আৰু কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব খুব তাৰমানে একদম আৰু সহজ সৰল ভাষাত তাৰমানে আমাৰ গাঁৱলীয়া একদম যিটো তেনেকৈ মাহিমাক আছে ৰাগদা আছে স্নিগ্ধাবা আছে চাই থাকিব আপোনালোকে আবেলি ৰ'দালি বা আপুনি আবেলি ৰ'দালি ধাৰাবাহিকখনৰ ওপৰত এতিয়া কি মন্তব্য দিব আপুনি শেষত মই সকলো দৰ্শককে মানে অনুৰোধ কৰোঁ যাতে আমাৰ আবেলি ৰ'দালি চিৰিয়েলখন চায় আৰু কেনেকুৱা পাইছে আৰু আমাৰ ক'ত ভুল ত্ৰুটি ৰৈ গৈছে সকলোখিনি যেন আমাক মানে আঙুলিয়াই দিয়ে আৰু মানে সিমানখিনিয়ে মানে সকলোকে মানে চাবলৈ অনুৰোধ জনালোঁ মই দৰ্শকক আঙুলিয়াই দিব তো নিবেদিতা বা গতিকে আপোনাক মোৰ সপোন চেনেলৰ জৰিয়তে আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ কিয়নো আপোনাক আজি বহুত দিন আগৰ পৰাই কণ্টেক্ট কৰি আছিলোঁ কিন্তু লগে হ'ব পৰা নাছিলোঁ তোমাকো বহুত ধন্যবাদ আজি তুমি এনেকৈ আমাৰ শ্বুটিঙৰ মাজতে আহি ওলালাহি বহুত বহুত তোমাৰ চেনেলটো যাতে আৰু আগুৱাই যায় মই তাৰে মানে কামনা কৰিলোঁ ভগৱানৰ ওচৰত তো চাই থাকিব আবেলি ৰ'দালি ধাৰাবাহিক আৰু লগতে মোৰ সপোন আছামিজ ইউটিউব চেনেল তো আজিলৈ ইমানে নমস্কাৰ